न'दुवार ओनसोलाव 5 किल'मिटार लामा बेखेवनाय हाबाफारि बिश्वनाथ बियाबनि सिङाव गोदानै सोसनजानाय न'दुवार ओनसोलाव गोदानै लामा बेखेवदों। गोबाव सम गोग्लैसोना थानाय न'दुवार हालामनि नगदा हाथाइनिफ्राय बेसगावसिम आरो खाला नदि दैसानिफ्राय निजिरा फाहार गामिसिम थांलाय फैलाय लामाखौ बेखेवदों। बेखेवनाय लामानि लावथाया 5 किल'मिटार आरो रांनि हारा 5.48 लाख होनना मिथिनो मोनो। बे लामाखौ बेखेवना होफैयो बिश्वनाथ समितिनि एमएलए प्रमद बरठाकुरा। गोबाव सम गोग्लैसोना थाना गोदानै दिनै लामा बेखेवना होनायाव न'दुवार ओनसोलनि रायजो राजा बिथांमोना गोजोननाय फोरमायदों। ধন্যবাদ। আপোনালোকে জানে পূব নাখনৰ গাঁও পঞ্চায়ত ইতিমধ্যে বিশ্বনাথ সমষ্টি অন্তৰ্ভুক্ত হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে এই অঞ্চলটো আমি যেতিয়া গৈ ৰাইজৰ লগত কথা বতৰা পতাৰ পিছত ৰাস্তাৰ অসুবিধাৰ কথা অৱগত কৰাত মই এই দুটা ৰাস্তা মুখ্যমন্ত্ৰীক এই ৰাস্তা দুটাৰ বিষয়ে ক'লোঁ। তেখেতে 10 কিলোমিটাৰ ৰাস্তাৰ অনুমোদন দিলে। আজি ফুকন চাঙৰ পৰা নিজৰাপাৰা আৰু নগদাৰ পৰা বেজগাঁও মোটামুটি 5 কিলোমিটাৰ 10 কিলোমিটাৰ ৰাস্তাৰ আজি আধাৰশিলা স্থাপন কৰিলোঁ আৰু অতি সোনকালে এই ৰাস্তা দুটাৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব। সেই উদ্দেশ্যে আজি ৰাইজৰ লগত মই যোগাযোগ কৰিলোঁ। হয়, সেইটো পৰিকল্পনা। মই পৰিকল্পনা যাওঁ বিশ্বনাথ মানে পূব নাখকৰ গাঁও পঞ্চায়তৰ বাহিৰত বহুখিনি অঞ্চল আছে নগদাৰ ৰিজাৰ্ভ ফৰেষ্ট বুলি কোৱা হয়। সেই অঞ্চললৈ যাওঁতে মই দেখিছোঁ নগদাৰ পৰা চিৰুচা যাব লাগে। চিৰুচাৰ হাতীপতি গেটৰ পৰা আকৌ মোৰ সীমা। গতিকে যদি আমি নগদাৰ পৰা সেই ৰাস্তাটো যদি বনাই দিব পাৰোঁ তেতিয়াহ'লে যাতায়াতৰ বাবে ভাল হ'ব, সুচল হ'ব। সেই হিচাপে মই পৰিকল্পনা প্ৰস্তুত কৰিছোঁ আৰু বিভাগীয় অভিযন্তাসকলক এই বিষয়ে কামত আগবাঢ়িবৰ বাবে মই তেখেতসকলক অনুৰোধ জনাইছোঁ। ধন্যবাদ। গাঁও পঞ্চায়তত আমাৰ সন্মানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰদেৱে আহি দুটাকৈ ৰাস্তা আমাৰ আজি আধাৰশিলা উন্মোচন কৰিলে আৰু আমি এই ক্ষেত্ৰত তেখেতক ধন্যবাদ জনাইছোঁ। আমাৰ অতি পিছপৰা এটা অঞ্চল, এই অঞ্চলটো যিহেতু বিভিন্ন সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যা আছে, স্কুল শিক্ষা ইত্যাদি বিভিন্ন দিশত সমস্যা আছে যিহেতু, গতিকে আমাৰ প্ৰথম সন্মানীয় বিধায়কগৰাকী আমাৰ ৰাস্তা ঘাটৰ সমস্যাৰ ক্ষেত্ৰত নগদাৰ পৰা বেজগাঁৱলৈকে আমাৰ এটা ৰাস্তা উন্মোচন কৰিছে আজি আৰু নিজৰাপাৰাৰ পৰা ফুকন চাঙলৈকে এটা ৰাস্তা উন্মোচন কৰিছে। আমি এই সুযোগতে তেখেতক আমাৰ এই অঞ্চলৰ ৰাইজৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বিশ্বাস আছে যে আমাৰ অসম চৰকাৰৰ ওপৰত আমাৰ যথেষ্ট বিশ্বাস আছে আৰু গতিকে চৰকাৰৰ ওপৰত বিশ্বাস ৰাখি আমাৰ খিলঞ্জীয়া সমস্যাকে সকলো সমস্যা সমাধান হ'ব। साख्रि नागिरग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां। गिबि खेबनि थाखाय आरबि मेथमेटिक्स सेन्टारा बाक्सानि सदर मसलपुराव गासै कम्पिटिटिभ एग्जामनि थाखाय गोदानै कचिं सेन्टार बेखेवनो थांगासिनो दं। जायफोर सुबुंफ्रा गोजान जायगायाव थांनानै कम्पिटिटिभ एग्जामनि थाखाय कचिं लानो हायाखैमोन बिथांमोना बे बारनिफ्राय बे कचिंनि खाबुखौ आरबि मेथमेटिक्स सेन्टारनि जोहै मसलपुराव मोननो हासिगोन। बे कचिं सेन्टाराव बिथांमोना डाइरेक्ट रिक्वायरमेन्ट 3rd and 4th ग्रेड रेलवे, एसएससी, आर्मी जीडी, अग्निवीर, बेंक, पुलिस आरो टेट आनजादफोराव जिरायनो हानाय बायदि रोंगौथि गोनां फोरोंगिरिजों फोरोंथाय होनाय जागोन। बे कचिं सेन्टारनि सोमोन्दै आबुङै मिथिनो थाखाय 9101450597 6900584714 आरो 9365132228 जानबुं अनजिमायाव खौरां लानो हागोन।